ঘৰত টাইলছ কিনাৰ পিছত যে এনেকুৱা হ'ব ভবাই নাছিলো। তো হেল্ল' গাইজ, স্বাগতম জনাইছো মোৰ অন্য এটি নতুন মিনি ভ্লগলৈ। দুপৰীয়া 3:30 মান বজাতে ওলাইছিলো কিবা এটা কামৰ কাৰণে হাজোৰ ফালে, মানে টাইলছৰ দোকান এখনলৈ। আমাৰ যে নতুন ঘৰটো বনাই আছে তো তাৰে কাৰণে টাইলছ কিনিবলৈ আহিছো। ইয়াত ধুনীয়া ধুনীয়া টাইলছৰ কালেকশ্যনবোৰ চাই আহিলো। এবাৰ বেলেগ এখন দোকানলৈ টাইলছ চাবৰ কাৰণে। ইয়াতো বহুতো ধুনীয়া ধুনীয়া বেলেগ বেলেগ ধৰণৰ টাইলছৰ কালেকশ্যন আদিবোৰ থোৱা আছে। ইয়াতো ধুনীয়াকৈ টাইলছ আদি চাই ললো। তাত টাইলছ চোৱাৰ পিছত আহিলো এবাৰ আকৌ এখন বেলেগ দোকানলৈ। ইয়াতো অলগ অলগ ধুনীয়া ধুনীয়া টাইলছৰ কালেকশ্যন আদিবোৰ ওলাই দিলে। অৱশেষত চাই ইয়াতে টাইলছ চিলেক্ট কৰি দিলো আৰু এতিয়া কৰি আছে হিচাপ নিকাচ। এইবোৰ কৰা হোৱা মানে মই ইয়াৰ ধুনীয়া টাইলছৰ বেলেগ বেলেগ কালেকশ্যনবোৰ ওচৰত লাগি গলো আৰু সকলো কাম শেষ হোৱাৰ পিছত ঘৰত নিবৰ বাবে টাইলছবোৰ গাড়ীত উঠাই আছে। এতিয়া এইবোৰ এতিয়া গাড়ীত উঠাৰ পিছত মই অকলে গাড়ীত উঠি ঘৰৰ পৰা ৰাওনা হলো। তাৰপিছত এতিয়া এনেদৰে আহি পালো ঘৰ। তাৰপিছত টাইলছ বিলাক এতিয়া গাড়ীৰ পৰা নমাই থৈ ইয়াতে ধুনীয়াকৈ থৈ দিলো। কিন্তু এতিয়া কথাটো হ'ল যে এইবোৰ গাড়ী উঠাওতে বা নমাওতে দুই এখনৰ কিছু কিছু কণা তাতে ভাঙিছে। বাৰু এতিয়া যি হ'ব লগা আছিল হৈ গ'ল। তো এতিয়া আপোনালোকৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট এটা কৰি নিশ্চয় জনাব। আৰু ইয়াৰ লগত এটা ভাল খবৰ হ'ল যে মই ইয়াৰ আগত যোনটো ভিডিঅ' আপলোড দিছিল মেট্ৰিক পৰীক্ষাৰ, সেই ভিডিঅ'টোত বহুতখিনি মৰম দিছে। তো এতিয়া আশা কৰো যে সেইটোৰ দৰে এইটোতো ধুনীয়াকৈ মৰম দিব, কাৰণ আপোনালোকৰ মৰমৰ আশীৰ্বাদে ভিডিঅ' বনাবলৈ সাহস আৰু উৎসাহ যোগায়। সেই ভিডিঅ'টোৰ দৰে এইটোতো আপোনালোকে ধুনীয়াকৈ মৰম দিব। তো দিয়ক তেন্তে লগ পাই আছো অতি সোনকালে এটা নতুন মিনি ভ্লগৰ সৈতে। এতিয়ালৈকে ফ'ল' আৰু ছাবস্ক্ৰাইবটো কৰি আহক। বাই।